নমস্কাৰ বন্ধুসকল, আজি আমি বৰ্ণনা কৰিবলৈ ওলোৱা চিনেমাখন হ'ল দ্য ঘষ্ট এণ্ড দ্য ডাৰ্কনেছ, যিখন আফ্ৰিকাৰ এটা বিখ্যাত ভয়াৱহ সঁচা কাহিনীৰ ওপৰত আধাৰিত। প্ৰখ্যাত ডাইৰেক্টৰ ষ্টিফেন হপকিন্সৰ 55 মিলিয়ন বাজেটৰ এখন আমেৰিকান হিষ্টৰিকেল এডভেঞ্চাৰ মুভি আৰু ইয়াৰ বক্স অফিচ কালেকশ্যন হ'ল 75 মিলিয়ন। তেন্তে আহক বিৱৰণীলৈ আগবাঢ়োঁ। চিনেমাখনৰ আৰম্ভণি হয় 1898 চনৰ সময়ৰ পৰা, য'ত কেনিয়াৰ চাবো নামৰ এখন চহৰত ৰেলৱে ব্ৰিজ এখন বনোৱাৰ কাম চলি থাকে। জন হেনৰী পেটাৰছন নামৰ এজন ইঞ্জিনিয়াৰক ৰবাৰ্ট ব্ৰুমাৰে এই কামটো অতি সোনকালে শেষ কৰাৰ দায়িত্ব অৰ্পণ কৰে। পেটাৰছনক চাবো নদীৰ ওপৰত থকা দলংখন 5 মাহৰ ভিতৰত যিকোনো প্ৰকাৰে বনাই শেষ কৰিবলৈ কয় আৰু পেটাৰছনে ৰবাৰ্ট ব্ৰুমাৰক সম্পূৰ্ণ আশ্বাস দিয়ে। ৰবাৰ্ট ব্ৰুমাৰ, যোন এজন অত্যন্ত ষ্ট্ৰিক্ট, সুদক্ষ, অত্যন্ত বুদ্ধিয়ক আৰু নিজৰ কাম কেনেকৈ আদায় কৰিব লাগে সেই বিষয়ত সুনিপুণ আছিল আৰু তেওঁই এই প্ৰজেক্টৰ ফাইনেন্সাৰো আছিল। ইয়াৰ পিছৰ স্ক্ৰীণত জনৰ ৱাইফ এলিনাক দেখায়, যোন এতিয়া প্ৰেগনেণ্ট আছিল, যিটোৰ কাৰণে জন গভীৰ চিন্তাত পৰিছিল। কিন্তু এলিনাই জনক বহুত বেছি ভাল পাইছিল আৰু সেয়ে তাৰ কামক প্ৰাধান্য দি তাক বিশ্বাস আৰু সাহস জগাই এটা মৰমৰ চিনেৰে তাক হাঁহি মুখে বিদায় দিয়ে আৰু জন আফ্ৰিকা অভিমুখে আগবাঢ়ে। আফ্ৰিকাৰ ষ্টেচনত নামিয়ে জনে ষ্টাৰ্লিঙক লগ পায়, যোন এই কামটোৰ এছিষ্টেণ্ট হিচাপে জনৰ লগত থাকিব আৰু সি জনক ৱেলকাম কৰি এখন লোকেল ট্ৰেইনেৰে আগবঢ়াই লৈ যায়। দৰাচলতে ট্ৰেইনখন সিহঁতৰ কামতেই ব্যৱহাৰ হৈ আছিল, য'ত হাজাৰৰো অধিক মজদুৰে ভৰ্তি হৈ আহিছিল আৰু সেয়ে ষ্টাৰ্লিঙে জনক আফ্ৰিকাৰ মনোৰম প্ৰকৃতিৰ মাজেৰে বিচৰণ কৰাই আনি আছিল। আহি তেওঁলোক এসময়ত চাবোৰ ষ্টেচনত নামে। তাত জনে ষ্টাৰ্লিঙক লগ পায়, যোন গোটেই মজদুৰসকলৰ লিডাৰ আছিল। তাত আমাক এখন হস্পিটেল দেখায়, যোনখন ডক্টৰ ডেভিডে চলাই আছিল। কিন্তু ডক্টৰক লগ পাই জন আচৰিতহে হ'ব লগা হ'ল, কিয়নো ডক্টৰে ৰেল লাইন বনোৱাৰ ঘোৰ বিৰোধী আছিল। ডক্টৰ ডেভিডে কয় যে এই ট্ৰেইনৰ আঁৰ লৈ বণিক গোষ্ঠীয়ে ইয়াত হাতী দাঁতৰহে বেপাৰ চলাব। ইয়াৰ পাছত ডক্টৰে জেকক এজন কৰ্মচাৰীক দেখাই কয় যে পুৱা ইয়াক এটা নৰখাদক বাঘে আক্ৰমণ কৰিছিল, যিটো এই মাহটোৰ 20 নম্বৰ বাঘৰ আক্ৰমণ। কথাখিনি শুনি জনে থিৰাং কৰে যে আজি ৰাতিয়ে সি নৰখাদক বাঘটোৰ বাবে অপেক্ষা কৰিব। সেয়ে সি ষ্টাৰ্লিঙৰ পৰা বাঘে আক্ৰমণ কৰা ঠাইবোৰৰ বিষয়ে বুজ লয় আৰু ৰাইফল লৈ দুয়ো এজোপা গছৰ ওপৰত উঠি বাঘটোৰ অপেক্ষাত বহি ৰয়। বাঘটো সহজে আকৰ্ষিত কৰিবলৈ তেওঁলোকে এটা গাধ গছডালৰ ঠিক সন্মুখতে বান্ধি ৰাখে। অলপ সময়ৰ অপেক্ষাৰ অন্তত নৰখাদকটো আহি ওলায় আৰু গাধটোক তাৰ চিকাৰ বনাব ধৰোঁতেই জনে এটা নিপুণ শ্বট ফায়াৰ কৰে। গুলীৰ শব্দ শুনি ষ্টাৰ্লিং হঠাৎ গছৰ পৰা বাগৰি পৰে আৰু পিছত দেখে যে জনে মাত্ৰ এটা ফায়াৰ কৰিয়ে এটা প্ৰকাণ্ড বাঘ মাৰে। বাঘটো মৰাত সকলোৱে সাহস ঘূৰাই পায় আৰু নিশ্চিত হৈ কামত লাগে। তাত আমাক মাহেলা নামৰ এজন শক্তিশালী মজদুৰক দেখায়, যিয়ে এসময়ত এটা বাঘক সুদা নিজৰ হাতৰ পাঞ্জাৰে মাৰিছিল। কিন্তু পিছৰ স্ক্ৰীণত আমি দেখোঁ যে ৰাতি সকলো শুই থাকোঁতে এটা সিংহই সেই মাহেলাক সকলোৰে মাজৰ পৰা চোঁচৰাই লৈ যায় আৰু তাক মাৰি খায়। পিছদিনা পুৱা সকলোৱে মাহেলাৰ আধা খোৱা শটো হাবিৰ মাজত বিচাৰি পায়। মাহেলাৰ নিচিনা এজন শক্তিশালী বলৱান পুৰুষে যেতিয়া নিজকে ৰক্ষা কৰিব নোৱাৰিলে, তেতিয়া ভয়ে সকলোৰে অন্তৰত বেয়াকৈ শিপাবলৈ ধৰিলে। তেতিয়া জনে সিদ্ধান্ত লয় যে আজি ৰাতিয়ে সি পুনৰ বাঘটোৰ বাবে অপেক্ষা কৰিব আৰু তাক মাৰি পেলাব। সেইদিনা জনে গোটেই ৰাতি এজোপা গছৰ ওপৰত বহি বাঘটো চিকাৰ কৰিব বুলি ৰৈ থাকে, কিন্তু বাঘটো নাহে। পুৱা জনে জানিব পাৰে যে ৰাতি সি থকা গছডালৰ ঠিক বিপৰীত দিশত বাঘে এজন শ্ৰমিকক পুনৰ তাৰ চিকাৰ বনায়, যাৰ কাৰণে এতিয়া গোটেই মজদুৰবোৰ আতংকিত হৈ পৰে আৰু নিজৰ প্ৰাণৰ বিনিময়ত তাত কাম কৰিব নোৱাৰে বুলি জনায়। জনে সেই শ্ৰমিকসকলৰ মুখিয়াল আব্দুল্লাক বুজায় যে সিহঁতে সহায়ৰ বাবে এটা মানুহৰ দল মাতিছে, কিন্তু আব্দুল্লাই সকলো শ্ৰমিকৰ হৈ ঘোৰ বিৰোধ কৰি থাকে। তেতিয়া ছেমুৱেলে কয় যে যেতিয়ালৈকে সহায় আহি নাপায় তেতিয়ালৈকে সকলো লগ হৈ ছাইটটোৰ চাৰিওফালে ডাঙৰ ডাঙৰ কাঁইটীয়া গছৰ বেৰা বনাই গোটেই ৰাতি ডাঙৰকৈ জুই জ্বলাই ৰাখিব, যাতে বাঘটো আহিব নোৱাৰে। জনৰ মঞ্জুৰি পায়ে সকলোৱে শ্ৰমিকে মিলি গছবোৰ কাটি বেৰাৰে গোটেই ছাইটটো বেৰি পেলায়। এইদৰে কেইদিনমান সুকলমে পাৰ হয়। কিন্তু এনেতে এদিন হঠাৎ দিন দুপৰতে বাঘটো আহি শ্ৰমিকসকলক আক্ৰমণ কৰি মাৰি খাবলৈ আৰম্ভ কৰে। জনে শ্ৰমিকসকলৰ চিঞৰ শুনি হাতত বন্দুক লৈ সেই ঠাইলৈ দৌৰি আহে আৰু তেওঁৰ লগে লগে ষ্টাৰ্লিং আৰু ছেমুৱেলেও হাতত বন্দুক লৈ ওলাই আহে। আটায়ে আহি ষ্টেচনৰ ঠিক ওচৰ পাই দেখে যে কিছু দূৰত বাঘটোৱে এটা মানুহ মাৰি খাই আছে। জনে তাৰ ৰাইফলৰ নলীডাল বাঘটোৰ ফালে কৰি ঠিক গুলিয়াবলৈ ধৰোঁতেই দেখে যে তেওঁলোকৰ ঠিক পিছফালে আন এটা প্ৰকাণ্ড বাঘ ষ্টেচনৰ চালিৰ ওপৰত আছে আৰু লগে লগে বাঘটোৱে জঁপিয়াই জনক আক্ৰমণ কৰে। জনে নিজকে বচাবলৈ বহুত চেষ্টা কৰে যদিও তাৰ হাতখন ভালকৈ আঘাতপ্ৰাপ্ত হয়। তথাপি জনে বাঘ দুটালৈ বুলি কেইবাজাৰো গুলী ফায়াৰ কৰে, যদিও বাঘ দুটা আঁতৰি পলায়। কিন্তু এই আক্ৰমণত ষ্টাৰ্লিঙৰ অতি কৰুণভাৱে মৃত্যু হয়। পিছদিনা ৰবাৰ্ট ব্ৰুমাৰ দলং নিৰ্মাণৰ কাম চাবলৈ লণ্ডনৰ পৰা আহে। জনে ৰবাৰ্টৰ পৰা মানুহৰ দল এটা বিচাৰে যদিও ৰবাৰ্টে সেই প্ৰস্তাৱ নাকচ কৰে। তেতিয়া জনে ৰবাৰ্টক বাঘৰ আক্ৰমণৰ কথাবোৰ বিৱৰি কয় আৰু কয় যে এতিয়ালৈকে 30 জনৰো ওপৰ মানুহ নৰখাদকৰ বলি হয়
আৰু এনেদৰে থাকিলে এজনো মজদুৰ ইয়াত নাথাকিব আৰু এই দলঙৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। ৰবাৰ্ট ব্ৰুমাৰে জনক ষ্টাৰ্লিঙৰ কথা সোধাত জনে কয় যে যোৱাকালি বাঘৰ আক্ৰমণত তাৰো অতি ভয়াৱহভাৱে মৃত্যু হয়। জনে ৰবাৰ্টক এটা পিঞ্জিৰা দেখুৱায় যিটো তেওঁ বাঘ ধৰিবলৈ বিশেষভাৱে তৈয়াৰ কৰিছিল। কিন্তু এইবাৰ ৰবাৰ্টৰ খংহে উঠে আৰু জনক বহুত ককৰ্থনা কৰে। লগতে এইটোও কয় যে জনৰ হাতত বৰ্তমান কৰিবলগীয়া একো নাই, সেয়ে তেওঁ প্ৰখ্যাত চিকাৰী ৰেমিংটনক মাতিব বাঘ দুটা মাৰিবৰ কাৰণে। এই বুলি কৈ তেওঁ তাৰ পৰা গুচি যায়। সেইদিনা ৰাতি জনে কেইবাজনো মজদুৰক হাতত ৰাইফল দি বাঘটো মাৰিবলৈ পিঞ্জিৰাৰ ভিতৰত ৰাখে। কিন্তু যেতিয়াই সিহঁতৰ চকুত টোপনিয়ে হেঁচি ধৰিছিল ঠিক সেই সময়তে বাঘটো আহি পিঞ্জিৰাত আবদ্ধ হৈ পৰে। লগে লগে সকলো শ্ৰমিক সজাগ হৈ বাঘটোলৈ গুলিয়াবলৈ ধৰে যদিও বাঘৰ ভয়ংকৰ গৰ্জনৰ কাৰণে মজদুৰবোৰে ভয়ত এটা গুলিও বাঘটোৰ গাত লগাব নোৱাৰে। এসময়ত বাঘটোৱে পিঞ্জিৰাটো ভাঙি তাৰ পৰা পলাই পত্ৰং দিয়ে। পিছদিনা পুৱা জনে সমস্ত ঘটনা বুজি শ্ৰমিককেইজনৰ ওপৰত খং কৰে আৰু ইমান গুলিওৱাৰ পাছতো বাঘটোৰ গাত এটাও গুলি নলগাৰ কথাটোত সি বৰ আচৰিত হৈ পৰে। তেনেতে শ্ৰমিকসকলৰ মুখিয়াল আব্দুল্লাই সকলো শ্ৰমিকক লৈ জনক ঘেৰি ধৰে আৰু কয় যে যেতিয়াৰ পৰা জন ইয়ালৈ আহিছে বাঘৰ আক্ৰমণো তেতিয়াৰ পৰা বাঢ়ি আহিছে। ক্ৰমান্বয়ে পৰিস্থিতি বেয়ালৈ ঢাল খাই আহিছিল। কিন্তু তেনেতে ৰবাৰ্টে মাতি পঠিওৱা সেই বিখ্যাত চিকাৰী ৰেমিংটন আহি পায় আৰু আব্দুল্লাৰ মূৰত পিষ্টল লগাই এইবোৰ শেষ কৰিবলৈ কয়। আচলতে ৰেমিংটন ছেমুৱেলৰ ভাল বন্ধু আছিল আৰু ছেমুৱেলে কোৱা বাবেই তেওঁ ইয়ালৈ আহিছিল। কথাটো জানি জনে সাহস ঘূৰাই পায় আৰু ছেমুৱেলৰ প্ৰতি কৃতজ্ঞ হয়। ৰেমিংটনে বাঘকেইটা মাৰিবৰ কাৰণে লগত মিছাপ কবিলাৰ এটা দল লগত লৈ আহিছিল। পিছদিনা ৰেমিংটন, ছেমুৱেল, জন আৰু কবিলাৰ দলটো বাঘটোৰ ভৰিৰ খোজৰ পিছ লৈ লৈ এডৰা ডাঠ জংঘল আহি পায়হি। ৰেমিংটনে জনক জংঘলডৰাৰ এটা কোণত চকু ৰাখিবলৈ দি বাকী মানুহৰ সৈতে গোটেই জংঘলডৰা ঘেৰিবলৈ ধৰে। এনেতে অকস্মাত বাঘটো আহি জনৰ ঠিক সন্মুখতেই ওলায়হি। জনে বাঘটোত নিজৰ লক্ষ্য স্থিৰ কৰি ট্ৰিগাৰ দবাব লওঁতেই কিবা বিজুতি ঘটি বন্দুকটো লক হৈ যায়। সিফালে বাঘটো আহি জনৰ ঠিক সন্মুখ পায়হি আৰু জনলৈ চোচা লওঁতেই আঁতৰৰ পৰা ৰেমিংটনে কেইবাজাৰো গুলী ফায়াৰ কৰে। গুলীৰ শব্দত বাঘটো আঁতৰি পলায় আৰু কিবা কৰি জন ৰক্ষা পৰে। ইয়াৰ পিছৰ স্ক্ৰীনত দেখা যায় যে তেওঁলোকে এখন কৃত্ৰিম হস্পিটেল তৈয়াৰ কৰি তাত গৰু, ম'হ আদিৰ তেজ আৰু মঙহ ছটিয়াই ৰাখে যাতে তেজ মঙহৰ গোন্ধত বাঘটো আহি ওলায় আৰু তেওঁলোকে এটা নিপুণ শ্বট ফায়াৰ কৰাৰ সুবিধা পায়। কিন্তু তেওঁলোক বাঘটো অহালৈ অপেক্ষা কৰি থাকোঁতেই বাঘটো নতুন হস্পিটেলখন গৈ পায় আৰু তাত থকা সকলো ৰোগীক এফালৰ পৰা মাৰি শেষ কৰে। মানুহবোৰৰ চিঞৰ শুনি জন আৰু ৰেমিংটন ৰাইফল লৈ দৌৰি যায় যদিও ইতিমধ্যে সকলো ধ্বংস হৈ পৰে আৰু এই আক্ৰমণত ডক্টৰ ডেভিডৰো শোকাবহ মৃত্যু হয়। ভয় আৰু শংকাত আতংকিত হৈ পিছদিনা দলংখনৰ কাম কৰি থকা সকলোবোৰ শ্ৰমিক তাৰ পৰা পলাব ধৰে আৰু কাম সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। মুহূৰ্ততে সম্পূৰ্ণ ছাইটটো বিৰান হৈ পৰে। তেতিয়া ৰেমিংটনে এটা প্লেন তৈয়াৰ কৰে। তেওঁলোকে বাঘৰ খোজৰ চিনৰ অনুসৰণ কৰি কৰি পাহাৰৰ ওপৰৰ এখন সৰু গাঁও পায়গৈ। কিন্তু তাত গৈ তেওঁলোকে দেখে যে গোটেই গাঁৱত জীৱিত এজনো মানুহ নাই, মাত্ৰ চাৰিওফালে মানুহৰ কংকাল আৰু হাড়মূৰবিলাক সিঁচৰিত হৈ আছে, যাৰ কাৰণে তেওঁলোকে ভয়ত তাৰ পৰা পলাই গুচি আহে। ইয়াৰ পাছত তেওঁলোকে আৰু এটা প্লেন তৈয়াৰ কৰে। জনে মাটিৰ পৰা ওখ তক্তাৰে এখন চাং তৈয়াৰ কৰে আৰু তলত এটা বান্দৰ বান্ধি ৰাখি বাঘৰ অপেক্ষাত বহি ৰয়। ৰেমিংটনেও গছৰ জোপোহাৰ আঁৰত জনৰ পৰা কিছু আঁতৰত বাঘৰ অপেক্ষাত বহি ৰয়। কিছু সময়ৰ পাছত বাঘটো আহি বান্দৰটোক একেথাপে লৈ যায় আৰু সুবিধা বুজি জনে বাঘটোক এটা ফায়াৰ কৰে যদিও বাঘটো আঁতৰি পলায়। তেনেতে ৰেমিংটন আহি ওলায় আৰু মাটিত তেজৰ চেকুৰা দেখি তেজৰ টোপালৰ পিছ লৈ বাঘটো বিচাৰিব ধৰে। তেনেতে বাঘটোৱে এটা ওখ টিলাৰ ওপৰৰ পৰা জনলৈ বুলি জাপ মাৰে। কিন্তু কাষতে থকা ৰেমিংটনে বাঘটোক এটা নিপুণ শ্বট ফায়াৰ কৰে আৰু বাঘটো থিতাতে মৰে। সকলো আনন্দিত হয় এই ভাবি যে আৰু এটা মাত্ৰ নৰখাতকহে বাচি আছে। ভয় আৰু শংকাৰ মাজতো তেওঁলোকে এই মুহূৰ্তটো উপভোগ কৰে। পুৱা জনৰ পত্নী এলিনা তেওঁলোকৰ পুত্ৰ সন্তানটোৰ সৈতে আহি ওলায়হি। জনে সিহঁতক লগ পাবলৈ আনন্দত দৌৰি আহে। কিন্তু তেনেতে ডাঠ ঘাঁহনি ফালি ক'ৰবাৰ পৰা বাঘটো আহি জনৰ পত্নী এলিনাক পুত্ৰসহ একেথাপে লৈ মাৰি খাব ধৰে। লগে লগে জনে খকামকাকৈ সাৰ পাই উঠে। আচলতে সেয়া জনে দেখি থকা এটা বেয়া সপোনহে আছিল। সাৰ পাই উঠি জন কেম্পৰ বাহিৰ ওলাই দেখে যে তাৰ কাষৰ ৰেমিংটনৰ কেম্পটো ভাঙি পৰি আছে। সি দৌৰি কেম্পৰ ভিতৰ সোমাই দেখে যে তাত ৰেমিংটন নাই আৰু সকলোফালে তেজৰ ডোঙা আৰু চিটিকনি সিঁচৰিত হৈ আছে। জনে ৰাইফলটো হাতত লৈ ছেমুৱেলৰ সৈতে তেজৰ টোপালৰ পিছ লৈ লৈ এসময়ত ৰেমিংটনৰ আধা খোৱা নশ্বৰ দেহটো বিচাৰি পায়। দুয়োৱে যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা হৈছে। দূৰৈত বাঘটোৰ গোজৰণিতহে দুয়ো সম্ভিত ঘূৰাই পায় আৰু অতি শোকাকুল মনেৰে ৰেমিংটনৰ মৃতদেহটো সৎকাৰ কৰে। জনে চাৰিওফালৰ খেৰনিবোৰত জুই লগাই দিয়ে আৰু ৰাইফলেৰে শূন্যলৈ একেলেঠাৰিয়ে গুলিয়াই বাঘটোক চেলেঞ্জ কৰি মাতিব বিচাৰে। তেনেতে সঁচাকৈ বাঘটো আহি দুয়োটাৰে ঠিক সন্মুখত ওলায়হি। উপায়হীন হৈ দুয়ো দৌৰিবলৈ লওঁতে জনৰ হাতৰ পৰা ৰাইফলটো খহি পৰে আৰু ছেমুৱেলে বাঘটোক ফায়াৰ কৰিবলৈ চেষ্টা কৰে। কিন্তু বাঘটোৱে ছেমুৱেলক খেদি অহাত সিও ভয়ত ঘিৰাই দৌৰিব ধৰে।
জনে উপায়হীন হৈ বাঘটোৰ পৰা বাচিবলৈ এজোপা গছত বগাই উঠে আৰু পিছে পিছে বাঘটোও গছডালত বগাই উঠিব ধৰে। তেতিয়া ছেমুৱেলে কাষৰ গছজোপাত উঠি হাতৰ ৰাইফলটো জনলৈ বুলি দলিয়াই দিয়ে। কিন্তু ৰাইফলটো গছজোপাৰ ডালি এটাত ঠেকা খাই তলত পৰি যায়। সিফালে বাঘটো বগাই জনৰ ঠিক ওচৰ পায়হি। উপায়হীন হৈ জনে গছৰ ওপৰৰ পৰা ৰাইফলটোলৈ বুলি জঁপিয়ায়। সিফালে বাঘটোৱেও জনলৈ বুলি জাপ মাৰে। এইবাৰ জনে ৰাইফলেৰে বাঘটোৰ মূৰত দুটাকৈ নিপুণ শ্বট ফায়াৰ কৰে আৰু নৰখাতকটো ঠাইতে মৰে। ইয়াৰ পাছত আমি আহি চিনেমাখনৰ একেবাৰে শেষৰ দৃশ্যত উপনীত হওঁ আৰু ইয়াত দেখুৱায় যে সকলোবোৰ শ্ৰমিক পুনৰ কামলৈ ঘূৰি আহে আৰু কাম পুৰাদমে চলিব ধৰে। এইবাৰ এলিনা সঁচাকৈয়ে নিজৰ পুত্ৰ সন্তানটিক লৈ জনক লগ ধৰিবলৈ আহে আৰু জনৰ আনন্দত সীমা নোহোৱা হয়। সি নিজৰ পুত্ৰক কোলাত লৈ আকাশৰ ফালে দাঙি ধৰে। জনে নিজৰ প্ৰতিজ্ঞা পূৰণ কৰি উপযুক্ত সময়ত দলঙৰ কাম সম্পন্ন কৰে। যিহেতু চিনেমাখন আফ্ৰিকাৰ এটা সত্য ঘটনাৰ ওপৰত আধাৰিত আছিল, সেয়ে চিনেমাত আমাক কয় যে জনৰ দ্বাৰা চিকাৰ হোৱা বাঘ দুটা এতিয়াও হেনো চিকাগোৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে। আৰু ইমানতে চিনেমাখনৰ অন্ত পৰে।